কৃষ্ণ শংকৰ গুৰু হৰি। বন্ধু আৰু সতীৰ্থসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ ধন্যবাদ জনাইছোঁ। আজি আপোনালোকে নিশ্চয় মোক অলপ ৰূপটো বেলেগ ধৰণত দেখিছে, মানে এটা ভকতৰ সাজত দেখিছে। হয়, মই ভকতৰ সাজতে আজি আহিলোঁ। আমাৰ সমাজৰে এঘৰ গৃহস্থিত আজি সেৱাভাগ আছিলে। তেখেতৰ নাম নিশ্চয় মই আপোনালোকৰ আগত অৱগত কৰিব লাগিব। অনেক বাপ তেখেতৰ ইতিমধ্যে বাৰ্ষিক এষাৰ কৰ্ম পাতিছিলে। সেই কৰ্মশালাত আমি আহি তেখেতৰ ঘৰত পালোহি আৰু তেখেত এখন ভাগৱতী সমাজৰ আমাৰ গোলাঘাট জিলাৰ দায়িত্ব থকা এজন সম্পাদক হয় আৰু আজি নামষাৰ তেখেতৰ ঘৰতে আয়োজিত হৈছে। যিহেতু গুৰু ভকতক মাতি ভকতৰ চিৰুমুখে এষাৰ নাম তেখেতে প্ৰকাশ কৰি আজি তেখেতৰ বাৰ্ষিক কৰ্মভাগ আয়োজিত কৰিছে আৰু ভকতৰ চিৰুমুখে নাম প্ৰকাশ কৰিবলৈ তেখেতে ভক্তক বিভিন্ন জেগাৰ পৰা নিমন্ত্ৰণ কৰি আনিছে। সেয়েহে আপোনালোকক অকণমান আজি দেখাম, আমি ভক্তসকলক অলপ পৰিচয় কৰাই দিম আৰু তাৰ লগতে আমি নামষাৰো আপোনালোকক দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমাৰ গৃহস্থৰ আমাৰ কনেক বাপ হয়। তেখেতে এই নামষাৰ বিভিন্ন জেগাৰ পৰা গুৰু ভকত আমন্ত্ৰণ কৰি আনি আজি তেখেতে নিজৰ গৃহতে আজি নামষাৰ প্ৰকাশ কৰাইছে। সঁচাকৈ বহুত ভাল লাগিলে। বিভিন্ন জেগাৰ আঞ্চলিকৰ আমি ভকত পালোঁ। আজি তেখেতক আমি নথৈ আনন্দিত হৈছোঁ। বাপজন নিশ্চয় আপোনাৰ ভালেই চাগে? কৃষ্ণ কৃষ্ণ বৰ্তমান ভালেই হয় আজি হয় ভক্তবৃন্দ সেৱা শুশ্ৰূষাত আগবাঢ়ি আছোঁ। হয় হয়তো ভক্তসকলক সেৱা শুশ্ৰূষাতে অনেকখিনি অপৰাধ হ'ব পাৰে, সেয়েহে হয় আমি পেৰাসকলৰ চৰণত লক্ষ্য কৰি হয় কৰিছোঁ। পেৰাসকলে যেন আমাক অকণমান হয় হয় এখেতৰ প্ৰতি আমি ধন্যবাদ জনালোঁ আৰু এখেতৰ পৰিয়ালৰ হৈ বা এখেতৰ হৈ আমি দীৰ্ঘায়ু কামনা কৰি লগতে এখেতৰ ঘৰখন অকণমান দেখাই দিলোঁ আৰু বাকী ভকতকো আমি নিশ্চয় আপোনালোকে দেখিবলৈ পাব। বাপ সমস্ত আৰু আইসকল, আপোনালোকে এয়া দেখিছে, এয়া নামৰ স্থলীত যথেষ্ট আইসকল ইয়াত বহি আছে। বিভিন্ন জেগাৰ পৰা তেখেতলোক আহিছে। আতৰিজন কৃষ্ণ এয়া আমাৰ মই পৰিচয় কৰাই দিছোঁ আমাৰ এখন ভাগৱতী সমাজৰ আমাৰ গাঁও শাখাৰ ইতিমধ্যে তেখেত আমাৰ গণপুখুৰী এজন নামাচাৰ্য হয়। এখেতে আমাৰ সমাজত প্ৰায়বিলাক ঈশ্বৰ কীৰ্তন আগবঢ়ায় আৰু সমাজৰ বিশেষভাৱে এজন লেখত ল'বলগীয়া এখেত এজন আমাৰ আগশাৰী ভকত আৰু এখেতক লৈ আমি যথেষ্ট নামে গুণে যথেষ্ট গৌৰৱান্বিত কৰোঁ। আপোনাৰ প্ৰায় এতিয়া বয়স কিমান হ'ল বাৰু? 60 বছৰলৈ 2 বছৰ কমি আছে, মানে ৰিটায়াৰ হোৱাকৈ নাই আৰু। আচ্ছা, এই নামত আপোনাৰ কিমান দিনৰ পৰা জড়িত আছে বাৰু আপুনি? এই নামষাৰ যে আপুনি প্ৰকাশ কৰি থাকে ঈশ্বৰৰ নামষাৰ 25 বছৰ হৈ গ'ল ন? গতিকে নামৰ অবিহনেতো আপুনি অন্য চিন্তা মনলৈ নাহে আৰু। গতিকে ঈশ্বৰ কীৰ্তন কৰি কৰি আপুনি একচুৱেলি খুব এটা ভাল প্ৰক্ৰিয়াত আহি পৰিছে। আমাৰো ভাল লাগে। সমাজখন এনেকৈ আগুৱাই গ'লে আপোনালোকৰ থ্ৰুৱেদি পিছৰ নিশ্চয় সমাজখনে আপোনালোকক অনুকৰণ কৰিব। ভাল লাগিছে আজি আপোনাক অকণমান দেখালোঁ আৰু আমি ইয়াৰ পিছতে আমি পিছৰ কাৰ্যসূচীলৈ গুচি যাম। আটা পুৰুষ হয়, গতিকে এখেত আমাৰ গমাৰী অঞ্চলৰ এজন ভকত হয়। আজি নামষাৰত তেখেতক আমি লগ পালোঁ। সঁচাই বহুত ভাল লাগিলে। বহুত মানে মনত এটা মানে ভাল এটা ভাৱ আহিছে, যাতে এনেকৈ গুৰু ভকত যদি লগ পাই থাকোঁ সঁচাই ভাল লাগে। এটা আপোনাৰ নিশ্চয় ভালে আছে? ভালে আছে। বয়স অনুপাতে মই এনেই জানিব বিচাৰিম আপোনাৰ কিমান বয়স হৈছে এতিয়া? 64 মান হৈছে। 64 মান হৈ গ'ল।
গতিকে তথাপিতো আপুনি নামত সংযোগ কৰি আছে, ভক্তসকলৰ লগত নামৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠানবিলাক পৰিচালনা কৰি আছে। সঁচাকৈ ভাল লাগিলে আৰু এনেদৰে আপোনাক ঈশ্বৰে কৃপা কৰক আৰু আগলৈকো এনেকৈ ভকতৰ সংগত যাতে দেখা পাওঁ তাৰ প্ৰতি আপোনালৈ আমি শ্ৰদ্ধা আৰু সন্মান জনাই। বুঢ়া ভকত পদুৱাটোৱে হয়। এখেতে সমাজত আজি প্ৰায় বহুত দিনৰ পৰাই সমাজৰ লগত জড়িত থাকে। এয়া ইফালেদি গুৰু ভকতক সেৱা শুশ্ৰূষা কৰি আহিছে। আজিও তেখেতে ইয়াৰ প্ৰসাদীয়া হাতত লৈছে, নিশ্চয় ভকতক বিতৰণ কৰিব। এখেতক অকণমান সমস্ত আৰু সাধুসকল আপোনালোকে ইয়াত দেখিছে, অকণমান আপোনালোকক দেখাইছোঁ। মই ভকতসকলৰ মাজৰ পৰা আহি আমাৰ ৰন্ধন প্ৰক্ৰিয়াটো অকণমান দেখাওঁ বুলি আগবাঢ়িলোঁ। বিভিন্ন সামগ্ৰীয়ে খাদ্য আজি প্ৰস্তুত কৰিছে ভকতসকলক প্ৰাণ কৰাবৰ কাৰণে। যিহেতু এই আপোনালোকে দেখিছে ভকতে কেনেকৈ কষ্ট কৰি আজি এয়া আমাৰ এজন মানিকাতৈ হয়, এখেতে এইখিনিত যথেষ্ট সহায় সহযোগ ৰাখিছে। মই এখেতক দেখালোঁ আৰু লগতে এয়া দেখিছে এখেত নাহৰণি ব্লকৰ এজন ভকত হয়। এখেতেও এই কৰ্মভাগত আহি যথেষ্টখিনি কায় কষ্ট কৰিছে। আমাৰ এয়া খেলৰে আমাৰ সমাজৰ আমাৰ কলিয়াবাপ হয়, তেখেতেও এইখিনিত মুখ্য ভূমিকা আছে। আৰু এখেত আমাৰ মেৰাপানী আঁতৰি হয়, দেখিছে সুন্দৰকৈ পাপৰ বনাইছে ভকতক খুৱাবৰ কাৰণে। গতিকে কাৰ্যসূচীবিলাক চলি আছে আৰু আমাৰ দুজনমান ভকতে ঠাইতে আহি তামোল পাণ খাইছে, অকণমান জিৰণি লৈছে। আমাৰ এখেতক আমি বাঘ ৰজা বুলিয়ে কওঁ, তথাপিতো মৰমতে মাতোঁ সেইটো নাম, কিন্তু ভকতজনে যথেষ্ট আমাক সহায় সহযোগ কৰে। আমাৰ এয়া কৃষ্ণ বাপ আৰু লগতে আমাৰ বন্ধুসকল আৰু সতীৰ্থসকল এয়া দেখিছে আমাৰ চেনিয়া মাতোঁ এখেত ফৰকাটিঙৰ। এইখন গৃহৰ তেওঁ মানে এটা সম্পৰ্ক আছে কি, এখেতৰ ছোৱালী এখন ঘৰত পৰিছে, জেঠেই বইনাই হয়, সেয়েহে তেখেতে এপাক ইয়ালৈ আহিলে নামঘৰলৈ। বিশেষকৈ মই এখেতক ইয়াৰ পৰিচয় কৰাই দিছোঁ, আমাৰ জিতেন বাপ হয় আৰু এখেত এজন এয়া নাহৰণি ভকত হয়। গতিকে এয়া আমাৰ চন্দ্ৰাতৈ হয় আদি কৰি ইয়াৰ নামাচাৰ্য সকলোকে মই দেখাইছোঁ। তেখেতো আমাৰ নাহৰণি ভকত হৈ আহিছে। আমি প্ৰত্যেক ভকতকে আপোনালোকক অকণমান অৱগত কৰিছোঁ। প্ৰসাদৰ পাত ইতিমধ্যে এয়া পাৰিলে আৰু ইয়াৰ পিছতে মই বাকী কাৰ্যসূচী আপোনালোকক দেখাম। এয়া ভকতসকলক অকণমান দেখাম। আমাৰ ইয়াত দেখিলে বলুকাই আছে, আমাৰ কৃষ্ণবাপ আছে। আমি একেলগে প্ৰায় বহা কোৱা কৰোঁ আৰু খোৱা বোৱা ক্ষেত্ৰতো প্ৰায় ওচৰ চাপি লওঁ সিজনে সিজনে, অকণমান ভাল লাগে আৰু জমনিতা কৰি থাকোঁ। আজি নিশ্চয় আমি কিবা এটা সৌভাগ্য আমি এটাইকেইজন একেলগে বহিছোঁ। গতিকে খোৱা বোৱাটো ইয়াত দেখিছে সুন্দৰকৈ ভাত পৰিলে আৰু মাছ পৰিলে, পাপৰ পৰিলে। আজি মুঠতে প্ৰায় ডিঙিবলৈকে খাই দিম বুলি ভাবিছোঁ আৰু দেই। বন্ধুসকল আৰু সতীৰ্থসকল, প্ৰসাদ খোৱা কাৰ্যসূচীৰ পিছতে অলৰেডি আমাৰ এয়া অন্নমুঠি আহি গ'ল। গতিকে আমাৰ দেউৰী সমষ্টই অন্নমুঠি এয়া প্ৰত্যেকজন ভকতৰ সন্মুখতে এয়া অন্ন দিছে আৰু তেখেতলোকে বিতৰণ প্ৰক্ৰিয়া কৰি আছে। আমাৰ ইয়াৰ কলিয়াবাপে দালি দি আছে প্ৰত্যেককে। গতিকে অলপ পিছতে আমাৰ এই অন্নমুঠি গ্ৰহণ কৰা হ'ব। তাৰ কিছু অংশ আপোনালোকক দেখালোঁ।